গাইজ ভাত খাবলৈ লৈছোঁ ৰাতি আৰু আজি ভাতৰ লগত বহুতখিনি আইটেম আছে বহুত বস্তু আছে আজি ৰাইজ আছে তিতা কেৰেলা ভজা আৰু হৈছে চিকেন আৰু ভোল আৰু হৈছে আলু পিটিকা আৰু হৈছে গৰৈ মাছৰ পিটিকা অকণমান আছে আৰু এইফালে আছে দালি এতিয়া খোৱাহে কথা আৰু ইমানকেইটা চব্জি কোনটো খাম কোনটো নাখাম ন খাম নাখাম যে লাগিব কোনটো খাম কোনটো নাখাম যেহেতু ভাত অকণমানকৈ খাব লাগে ৰাতি বেছি খাব নালাগে খাওঁতে এতিয়া কেনেকুৱা হৈছে টেষ্টটো কালি দুপৰীয়া তুমি এটা খাই ভাত খাম হ'ব দুজনে বহি এটা খাই ভাত খাম ঠিক আছে